তো মোৰ ইউটিউব চেনেলৰ 28 দিনৰ আপডেট মানে কি যোৱা মাহত মানে কি মই 28 দিনৰ মানে কি পালোঁ মোৰ চেনেলত মই আপোনালোকক দেখাই দিছোঁ। তো যি কি নহওক ভাই লওক মই চলা পিন্ধা নাই চাওক গৰমৰ দিন আৰু চলা যি কি নহওক বলক মই দেখাই দিছোঁ আপোনালোকক মই যোৱা মাহত মানে কি পালোঁ 28 দিনত মানে চাই লওক তাৰ এটা নমুনা বলক। তো এইটোৱে মোৰ মান্থলি ৰেকাপ যোৱাকালি আহিছে এইটো য়েষ্টাৰডে চাই লওক। তো মষ্ট ৱাটছ ভিডিঅ' এইটো মানে কি এইটো ভিডিঅ' মোৰ আটাইতকৈ বেছি চোৱা হৈছে মানে কি বেছি চোৱা হৈছে ভিউজ আহিছে এইটোত বহাগৰ প্ৰথম ভিডিঅ' বুলি টাইটেল আছিলে এইটো ভিডিঅ'। তাৰপিছত আছে আপোনাৰ চাওক ইউৰ চেনেল আপডেটছ ফ্ৰম লাষ্ট মান্থ যোৱা মাহৰ আপডেট মানে ইয়াতে 42টা ভিডিঅ' আপলোড কৰা হৈছে 42টা ভিডিঅ' আপলোড কৰা হৈছে। তাৰপিছত আপোনাৰ এইখিনি চালে দেখিব আপোনাৰ নতুন যোৱা মাহৰ মানে 3টা ছাবস্ক্ৰাইবাৰ পাইছোঁ। তাৰপিছত টোটেল ভিউজ হৈছে সিমান 1572টা ভিউজ আহিছে। তাৰপিছত ৱাচ টাইম আহিছে আপোনাৰ কিমান মিনিট 2248 মিনিট ৱাচ টাইম আহিছে যোৱা মাহত লাষ্ট 28 ডেজৰ ডাটা এইখিনি তাৰমানে। তাৰপিছত যদি ইয়াতে মই ক্লিক কৰোঁ চি মোৰ ষ্টেটছত যদি ক্লিক কৰি চাওঁ কি আহিব বেলেগ ৱেবছাইটত লৈ গ'ল এইটো বাদ দিয়া। তো তাৰপিছত কি হৈছে ইউৰ শ্বৰ্ট পাৰফৰ্মেঞ্চ চেক আউট মোৰ ষ্টেটছ শ্বৰ্টত একো আপডেটেড দিয়া নাই বৰ্তমান। ইউটিউব আপডেট দিছে কিবা কিবি এইবিলাক আপলোড ভিডিঅ'জ এণ্ড শ্বৰ্ট উইথ থাৰ্ড পাৰ্টি এপছ অ'কে মোৰ ক্ৰিয়েটৰ্ছ নাও হেভ টেক্সট টু স্পীচ এক্সেছ ফাইণ্ড আউট হোৱেৰ ইউৰ অডিয়েঞ্চ ইজ ৱাটছিং এইবিলাক আৰু মানে কি ফাইণ্ড আউট হোৱেৰ ইউৰ অডিয়েঞ্চ ইজ ৱাটছিং মানে অডিয়েঞ্চে ক'ৰ পৰা চাই আছে আপোনাৰ ভিডিঅ' এইবিলাক মানে কি চাব পাৰিব। ইয়াতে ক্লিক আউট কৰি দিলে চেক ইট আউট এইবিলাক দৰকাৰ নাই নাচাওঁ এতিয়া বাৰু মই আপোনালোকক জাষ্ট মানে কি মোৰ মান্থলি ৰেকাপত কি আহিছে সেইটোৱে দেখাই আছোঁ। তো ৱাটছ এণ্ড লাৰ্ণ এইটো কিবা কিবি এইটো ভিডিঅ' চালে কিবা কিবি দেখাব আইডিয়া দিব মানে কিবা কিবি কি কৰিব লাগে কি কৰিব নালাগে এজ এ ক্ৰিয়েটৰ যিয়ে নহওক টিপছ ফ্ৰম ফ'ল' ক্ৰিয়েটৰ্ছ এইবিলাক মানে কি এইবিলাক হ'ল ক্ৰিয়েটৰ হৈ চাগে বিগ জেড টিভি টিপছ ফ্ৰম ফেল' ক্ৰিয়েটৰ্ছ এইবিলাকৰ পৰা টিপছ ল'ব পাৰিব অলপ চলপ কিবা কিবি। তো আৰু বাকী বেলেগ একো নাই। তো এইখিনি আছিল মানে কি মোৰ আপডেট যোৱা মাহৰ আপডেট মানে কি লাষ্ট 28 দিনৰ আপডেট। তো আপুনিও যদি নতুনকৈ এনেকৈ ইউটিউব চেনেল খুলিছে অভিয়াছলি আহি যাব এনেকৈ মানে কি ছাবস্ক্ৰাইব কৰি থ'ব লাগে জাষ্ট মানে কি ইমেইল আপডেটটো ঠিক আছে ইমেইলৰ জৰিয়তে আহি থাকিব। আৰু যিয়ে নহওক এইটো মোৰ চেনেল নহয় বাই দা ৱে মোৰ চেনেল মানে এইটো চেনেলৰ কথা কোৱা নাই এইটো বেলেগ এটা চেনেল অন্য এটা বেলেগ চেনেলৰ কথা এইটো ওৱেনলি আৰ চৰণীয়া মিক্স 1.0 এইটো চেনেলটোৰ নাম এইটো বেলেগ চেনেল হয় ঠিক আছে। চ' এইখিনি আছিল আপডেট আৰু মানে কি 28 দিনৰ এইখিনি আপডেট। ভাই লওক এইখিনি আছিল মোৰ 28 দিনত মানে কি যোৱা মাহৰ 28 দিনত মানে কি মোৰ চেনেলটোত কি পালোঁ কি পোৱা নাই এইখিনি আছিল আৰু বাই দা ৱে এটা কথা জনাই দিওঁ মই একচুৱেলি মানে কি ইয়াত মানে কি মই 28 দিনত এইটো চেনেলৰ কথা নহয় এইটো বেলেগ এটা চেনেল এইটো ঠিক আছে দেখি পাইছে আৰু চেনেলটো কি নাম কি নহয় আৰু ঠিক আছে। তো যি কি নহওক ভাই লওক ভিডিঅ'টো চাই ভাল পালে যদি এটা লাইক কৰি দিব আৰু সেয়াই আৰু তো যি কি নহওক মিলতে ফিৰ নেক্সট ভিডিঅ'ৰ পৰা তব তক के लिए बाय एंड सी यू सून।